আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন ইয়াম গণেশ কছাৰী ডাঙৰীয়া। তেখেতকে এখন আইনাৰীয়া সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে অঞ্চুমে ফুংগৰ বড়ো ডাঙৰীয়া প্ৰাক্তন ইয়াম। তেখেতকে এখন আইনাৰীয়ে সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ ৰাখিছোঁ। জগদীশ চৰকাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন আইনাৰীয়ে আদৰণি জনাৰ বাবে অনুৰোধ ৰাখিছোঁ। ৰিপেন দৈমাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো আদৰণি জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। উপস্থিত আছে আমাৰ বৰ্তমানৰ MCLA এছ মুছাহাৰী ডাঙৰীয়া। তেখেতকো আদৰণি জনাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। আমাৰ MCLA তথা কোকৰাঝাৰ জিলা বিএফৰ উপসভাপতি তেখেতকো আদৰণি জনাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ কেন্দ্ৰীয় যুৱ BPFৰ প্ৰস্তাৱ আকাৰে পাছ কৰি ল'ব। আৰু আমাৰ প্ৰাইমাৰী এনেকৈ পূৰ্ণ কমিটি হৈ যোৱাৰ পিছতো আমি ভাবিছিলোঁ আমাৰ যোৱা মিটিঙত অলপ উত্থাপন কৰিছিলে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ সভাপতি ডাঙৰীয়াই ভিলেজ লেভেললৈকে মানে প্ৰডাক্ট কমিটি মই অনুৰোধ ৰাখিছোঁ। ইয়াৰ পাছতে আমাৰ যুৱ BPFৰ আজিৰ যি কাৰ্যকৰী সভা ওদালগুৰিত অনুষ্ঠিত হোৱা সভাখন চলাই নিয়া আমাৰ সভাপতি জয় বসুমতাৰী ডাঙৰীয়া জয় মছাৰী ডাঙৰীয়া, সভাত উপস্থিত আমাৰ সন্মানীয় MCLA প্ৰেছ মছাৰী ডাঙৰীয়া, আমাৰ সন্মানীয় MCLA প্ৰকাশ নাৰ্জাৰী ডাঙৰীয়া, সভাতে উপস্থিত প্ৰাক্তন EM জগদীশ চৰকাৰী BPF দলৰ গিৰেন বড়ো ডাঙৰীয়া, আমাৰ ইউথৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰিঞ্জয় বড়ো ডাঙৰীয়া, আমাৰ ভাইচ প্ৰেচিডেণ্ট প্ৰহ্লাদ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ পুংখা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সফুল ব্ৰহ্ম ডাঙৰীয়া, লগতে সাধাৰণ বিষয়ববীয়াসকল আৰু আজিৰ এই সভাখনত উপস্থিত হোৱা জিলাৰ সভাপতি সম্পাদক আৰু ব্লকসমূহৰ সভাপতি সম্পাদকৰ লগতে ইয়াত উপস্থিত হোৱা আমাৰ যুৱ প্ৰতিনিধি বন্ধুসকল, তো সকলোকে মই মোৰ তৰফৰ পৰা প্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাল লাগিছে। মই প্ৰায় 5 বছৰ ধৰি যিহেতু ইউথত সভাপতিৰ দায়িত্ব লৈ কাম কৰিছিলোঁ, আপোনালোকক সদায় লগ পাইছিলোঁ, কিন্তু প্ৰায় 6 মাহমান হ'ল না, 6-7 মাহৰ আগত যোৱাবাৰ যি আমাৰ মচল নহয় বৰমাৰ যি অধিৱেশন, ইয়াত যিহেতু মোক কেন্দ্ৰীয় কমিটিত লৈ গ'ল, যিহেতু আমাৰ এটা গাইডলাইন আছে, বয়স বান্ধি দিয়া আছে, এই হিচাপে মোৰ যুৱৰ যি বয়স এইটো পাৰ হৈ গ'ল, তাৰ কাৰণে মই মেইন কমিটিত আহিলোঁ। তাৰপিছত আমাৰ জয় মছাহাৰী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান খুব ধুনীয়াকৈ যিহেতু যুৱ BPFটো চলি আছে, তো আজি যিহেতু এই নতুন বড়ো ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন ইয়াম গণেশ কছাৰী ডাঙৰীয়া। তেখেতকে এখন আইনাৰীয়া সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে অঞ্চুমে ফুংগৰ বড়ো ডাঙৰীয়া প্ৰাক্তন ইয়াম। তেখেতকে এখন আইনাৰীয়ে সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ ৰাখিছোঁ। জগদীশ চৰকাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন আইনাৰীয়ে আদৰণি জনাৰ বাবে অনুৰোধ ৰাখিছোঁ। ৰিপেন দৈমাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো আদৰণি জনাৰ বাবে মই অনুৰোধ জনাইছোঁ।
আছে আমাৰ বৰ্তমানৰ MCLA এছ মুছাহাৰী ডাঙৰীয়া, তেখেতকো আদৰণি জনোৱাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। আমাৰ MCLA তথা কোকৰাঝাৰ জিলা বিপিএফৰ উপসভাপতি, তেখেতকো আদৰণি জনোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ কেন্দ্ৰীয় যুৱ বিপিএফৰ প্ৰস্তাৱ আকাৰে পাছ কৰিব। আৰু আমাৰ প্ৰাইমাৰীলৈকে পূৰ্ণ কমিটি হৈ যোৱাৰ পিছতো আমি ভাবিছিলোঁ, আমাৰ যোৱা মিটিঙত অলপ উত্থাপন কৰিছিলে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ সভাপতি ডাঙৰীয়াই, ভিলেজ লেভেললৈকে মানে টোটাল কমিটি মই অনুৰোধ ৰাখিছোঁ। ইয়াৰ পাছতে আমাৰ যুৱ BPFৰ আজিৰ যি কাৰ্যকৰী সভা ওদালগুৰিত অনুষ্ঠিত হোৱা সভাখন চলাই নিয়া আমাৰ সভাপতি জয় বসুমতাৰী ডাঙৰীয়া, জয় মছাৰী ডাঙৰীয়া, সভাত উপস্থিত আমাৰ সন্মানীয় MCLA প্ৰেছ মছাৰী ডাঙৰীয়া, আমাৰ সন্মানীয় MCLA প্ৰকাশ নাৰ্জাৰী ডাঙৰীয়া, সভাতে উপস্থিত প্ৰাক্তন EM জগদীশ চৰকাৰী, BPF দলৰ উপসভাপতি ধীৰেন বড়ো ডাঙৰীয়া, আমাৰ ইউথৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰিঞ্জয় বড়ো ডাঙৰীয়া, আমাৰ ভাইচ প্ৰেচিডেণ্ট প্ৰহ্লাদ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ পুংখা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সফুল ব্ৰহ্ম ডাঙৰীয়া, লগতে সাধাৰণ বিষয়ববীয়াসকল আৰু আজিৰ এই সভাখনত উপস্থিত হোৱা জিলাৰ সভাপতি সম্পাদক আৰু ব্লকসমূহৰ সভাপতি সম্পাদকৰ লগতে ইয়াত উপস্থিত হোৱা আমাৰ যুৱ প্ৰতিনিধি বন্ধুসকল, তো সকলোকে মই মোৰ তৰফৰ পৰা প্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাল লাগিছে। মই প্ৰায় 5 বছৰ ধৰি যিহেতু ইউথত সভাপতিৰ দায়িত্ব লৈ কাম কৰিছিলোঁ, আপোনালোকক সদায় লগ পাইছিলোঁ, কিন্তু প্ৰায় 6 মাহমান হ'ল না, 6-7 মাহৰ আগত যোৱাবাৰ যি আমাৰ মচল নহয় বৰমাৰ যি অধিৱেশন, ইয়াত যিহেতু মোক কেন্দ্ৰীয় কমিটিত লৈ গ'ল, যিহেতু আমাৰ এটা গাইডলাইন আছে, বয়স বান্ধি দিয়া আছে, এই হিচাপে মোৰ যুৱৰ যি বয়স এইটো পাৰ হৈ গ'ল, তাৰ কাৰণে মই মেইন কমিটিত আহিলোঁ। তাৰপিছত আমাৰ জয় মছাহাৰী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান খুব ধুনীয়াকৈ যিহেতু যুৱ BPFটো চলি আছে। তো আজি যিহেতু এই নতুন আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন EM গণেশ কছাৰী ডাঙৰীয়া, তেখেতকে এখন আৰ্নাৰীয়া সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে অঞ্চুমে সোণগড় বড়ো ডাঙৰীয়া, প্ৰাক্তন EM, তেখেতকে এখন আৰ্নাৰীয়ে সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ ৰাখিছোঁ। জগদীশ চৰকাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো এখন আৰ্নাৰীয়ে আদৰণি জনাৰ বাবে অনুৰোধ ৰাখিছোঁ। ৰিপেন দৈমাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো আদৰণি জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। আছে আমাৰ বৰ্তমানৰ MCLA এছ মুছাহাৰী ডাঙৰীয়া, তেখেতকো আদৰণি জনাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। আমাৰ MCLA তথা কোকৰাঝাৰ জিলা বিপিএফৰ উপসভাপতি, তেখেতকো আদৰণি জনাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ কেন্দ্ৰীয় যুৱ বিপিএফৰ প্ৰস্তাৱ আকাৰে পাছ কৰিব। আৰু আমাৰ প্ৰাইমাৰীলৈকে পূৰ্ণ কমিটি হৈ যোৱাৰ পিছতো আমি ভাবিছিলোঁ, আমাৰ
যোৱা মিটিঙত অলপ উত্থাপন কৰিছিলে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ সভাপতি ডাঙৰীয়াই ভিলেজ লেভেললৈকে মানে প্ৰডাক্ট কমিটি মই অনুৰোধ ৰাখিছোঁ। ইয়াৰ পাছতে আমাৰ যুৱ BPFৰ আজিৰ যি কাৰ্যকৰী সভা ওদালগুৰিত অনুষ্ঠিত হোৱা সভাখন চলাই নিয়া আমাৰ সভাপতি জয় বসুমতাৰী ডাঙৰীয়া জয় মছাৰী ডাঙৰীয়া, সভাত উপস্থিত আমাৰ সন্মানীয় MCLA প্ৰেছ মছাৰী ডাঙৰীয়া, আমাৰ সন্মানীয় MCLA প্ৰকাশ নাৰ্জাৰী ডাঙৰীয়া, সভাতে উপস্থিত প্ৰাক্তন EM জগদীশ চৰকাৰী, BPF দলৰ উপসভাপতি গিৰেন বড়ো ডাঙৰীয়া, আমাৰ ইউথৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰিঞ্জয় বড়ো ডাঙৰীয়া, আমাৰ ভাইচ প্ৰেচিডেণ্ট প্ৰহ্লাদ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ পুংখা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সফুল ব্ৰহ্ম ডাঙৰীয়া, লগতে সাধাৰণ বিষয়ববীয়াসকল আৰু আজিৰ এই সভাখনত উপস্থিত হোৱা জিলাৰ সভাপতি সম্পাদক আৰু ব্লকসমূহৰ সভাপতি সম্পাদকৰ লগতে ইয়াত উপস্থিত হোৱা আমাৰ যুৱ প্ৰতিনিধি বন্ধুসকল, তো সকলোকে মই মোৰ তৰফৰ পৰা প্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাল লাগিছে। মই প্ৰায় 5 বছৰ ধৰি যিহেতু ইউথত সভাপতিৰ দায়িত্ব লৈ কাম কৰিছিলোঁ, আপোনালোকক সদায় লগ পাইছিলোঁ, কিন্তু প্ৰায় 6 মাহমান হ'ল না, 6-7 মাহৰ আগত যোৱাবাৰ যি আমাৰ মচল নহয় বৰমাৰ যি অধিৱেশন, ইয়াত যিহেতু মোক কেন্দ্ৰীয় কমিটিত লৈ গ'ল, যিহেতু আমাৰ এটা গাইডলাইন আছে, বয়স বান্ধি দিয়া আছে, এই হিচাপে মোৰ যুৱৰ যি বয়স এইটো পাৰ হৈ গ'ল, তাৰ কাৰণে মই মেইন কমিটিত আহিলোঁ। তাৰপিছত আমাৰ জয় মছাহাৰী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান খুব ধুনীয়াকৈ যিহেতু যুৱ BPFটো চলি আছে, তো আজি যিহেতু এই নতুন আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন EM গণেশ কছাৰী ডাঙৰীয়া, তেখেতকে এখন আৰ্নাৰীয়া সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে অঞ্চুমে ফুংগৰ বড়ো ডাঙৰীয়া, প্ৰাক্তন EM, তেখেতকে এখন আৰ্নাৰীয়ে সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ ৰাখিছোঁ। জগদীশ চৰকাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো এখন আৰ্নাৰীয়ে আদৰণি জনাৰ বাবে অনুৰোধ ৰাখিছোঁ। ৰিপেন দৈমাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো আদৰণি জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। আছে আমাৰ বৰ্তমানৰ MCLA প্ৰেছ মুছাহাৰী ডাঙৰীয়া, তেখেতকো আদৰণি জনোৱাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। আমাৰ MCLA তথা কোকৰাঝাৰ জিলা BPFৰ উপসভাপতি, তেখেতকো আদৰণি জনোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ কেন্দ্ৰীয় যুৱ BPFৰ প্ৰস্তাৱ আকাৰে পাছ কৰিল। আৰু আমাৰ প্ৰাইমাৰীলৈকে পূৰ্ণ কমিটি হৈ যোৱাৰ পিছতো আমি ভাবিছিলোঁ আমাৰ যোৱা মিটিঙত অলপ উত্থাপন কৰিছিলে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ সভাপতি ডাঙৰীয়াই ভিলেজ লেভেললৈকে মানে প্ৰডাক্ট কমিটি মই অনুৰোধ ৰাখিছোঁ। ইয়াৰ পাছতে আমাৰ যুৱ BPFৰ আজিৰ যি কাৰ্যকৰী সভা ওদালগুৰিত অনুষ্ঠিত হোৱা সভাখন চলাই নিয়া আমাৰ সভাপতি জয় বসুমতাৰী ডাঙৰীয়া জয় মছাৰী ডাঙৰীয়া, সভাত উপস্থিত আমাৰ সন্মানীয় MCLA প্ৰেছ মছাৰী ডাঙৰীয়া, আমাৰ
সন্মানী এমএলএ প্ৰকাশ নাৰ্জাৰী ডাঙৰীয়া, সভাতে উপস্থিত প্ৰাক্তন ইএম জগদীশ চৰকাৰী, BPF দলৰ উপসভাপতি গিৰেণ বড়ো ডাঙৰীয়া, আমাৰ ইউথৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰিঞ্জয় বড়ো ডাঙৰীয়া, আমাৰ ভাইচ প্ৰেচিডেণ্ট প্ৰহ্লাদ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ পুংখা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সফুল ব্ৰহ্ম ডাঙৰীয়া, লগতে সাধাৰণ বিষয়ববীয়াসকল আৰু আজিৰ এই সভাখনত উপস্থিত হোৱা জিলাৰ সভাপতি সম্পাদক আৰু ব্লকসমূহৰ সভাপতি সম্পাদকৰ লগতে ইয়াত উপস্থিত হোৱা আমাৰ যুৱ প্ৰতিনিধি বন্ধুসকল, তো সকলোকে মই মোৰ তৰফৰ পৰা প্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাল লাগিছে। মই প্ৰায় 5 বছৰ ধৰি যিহেতু ইউথৰ সভাপতিৰ দায়িত্ব লৈ কাম কৰিছিলোঁ, আপোনালোকৰ 6-7 মাহ আগত যোৱাবাৰ যি আমাৰ মচল নহয় বড়োমাৰ যি অধিৱেশন, ইয়াত যিহেতু মোক কেন্দ্ৰীয় কমিটিত লৈ গ'ল, যিহেতু আমাৰ এটা গাইডলাইন আছে, বয়স বান্ধি দিয়া আছে, এই হিচাপে মোৰ যুৱৰ যি বয়স এইটো পাৰ হৈ গ'ল, তাৰ কাৰণে মই মেইন কমিটিত আহিলোঁ। তাৰপিছত আমাৰ জয় মছাহাৰী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান খুব ধুনীয়াকৈ যিহেতু যুৱ BPFটো চলি আছে। তো আজি যিহেতু এই নতুন আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন ইএম গণেশ কছাৰী ডাঙৰীয়া, তেখেতকো এখন আৰ্নাৰীয়া সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে অঞ্চুমে ফুংগৰ বড়ো ডাঙৰীয়া, প্ৰাক্তন ইএম, তেখেতকে এখন আৰ্নাৰীয়ে সম্বৰ্ধনা জনাৰ বাবে মই অনুৰোধ ৰাখিছোঁ। জগদীশ চৰকাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো এখন আৰ্নাৰীয়ে আদৰণি জনাৰ বাবে অনুৰোধ ৰাখিছোঁ। ৰিপেন দৈমাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো আদৰণি জনাৰ বাবে মই অনুৰোধ জনাইছোঁ। উপস্থিত আছে আমাৰ বৰ্তমানৰ MCLA এছ মুছাহাৰী ডাঙৰীয়া, তেখেতকো আদৰণি জনাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। আমাৰ MCLA তথা কোকৰাঝাৰ জিলা বিজেপিৰ উপসভাপতি, তেখেতকো আদৰণি জনাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ কেন্দ্ৰীয় যুৱ BPFৰ প্ৰস্তাৱ আকাৰে পাছ কৰিল। আৰু আমাৰ প্ৰাইমাৰীলৈকে পূৰ্ণ কমিটি হৈ যোৱাৰ পিছতো আমি ভাবিছিলোঁ, আমাৰ যোৱা মিটিঙত অলপ উত্থাপন কৰিছিলে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ সভাপতি ডাঙৰীয়াই, ভিলেজ লেভেললৈকে মানে ট্ৰডাৰ কমিটি মই অনুৰোধ ৰাখিছোঁ।